এয়া নিউজ 20 চেনেলৰ সমূহ দৰ্শকসকলক পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি মেট্ৰিক পৰীক্ষা দিছিল, মেট্ৰিক পৰীক্ষাত অনুতীৰ্ণ হৈছে বা ফেইল কৰিছে, তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কাৰণ হৈছে যেন যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে, তেওঁলোকৰ বাবে এই মুহূৰ্তত সেৱাৰ ফালৰ পৰা এটা নোটিছ জাৰি কৰা হৈছে। নোটিছটোত লিখা আছে যেন যিটো নেকি কম্পাৰ্টমেণ্টেল এক্সাম হ'ব তোমালোকৰ বা ক্লাছ 10ৰ যিটো নেকি আকৌ কম্পাৰ্টমেণ্টেল দিয়া হয়, সেই কম্পাৰ্টমেণ্টেলৰ ৰুটিন প্ৰকাশ পাইছে। তোমালোকে ইতিমধ্যে মোৰ ভিডিঅ'টোত গম পাই যাবা। যদিও পোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে স্কিপ নকৰাকৈ তোমালোকে চাই থাকা। তোমালোকে সঠিকভাৱে গম পাই যাবা যেন তোমালোকৰ পৰীক্ষা কেতিয়া হ'ব বা তোমালোকৰ যিটো নেকি এক্সাম আছে সেই এক্সামত কি ছাবজেক্ট বা কি বিষয়ত তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব, কেতিয়া শেষ হ'ব, সেই সেইবিলাকক সবিশেষ তোমালোকে জানিব পাৰিবা। গতিকে যদি তোমালোকে কোনোবা মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে তোমালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু কমেণ্ট বক্সত জনাবা যেন তোমালোকৰ কি বিষয়ত আপডেটটো লাগে। ইয়াত তোমালোকে চাব পাৰিছা স্ক্ৰীনত যেন ক্লাছ 10ৰ যিটো নেকি কম্পাৰ্টমেণ্টেল পৰীক্ষাটো হয়, সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাটোৰ ৰুটিন ইয়াত প্ৰকাশ কৰা হৈছে। আৰু ইয়াত তোমালোকে চাব পাৰিছা যেন 4 জুলাই অৰ্থাৎ 4 জুলাইৰ পৰা 8 জুলাইলৈকে তোমালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। 4 তাৰিখৰ পৰা আৰম্ভ হ'ব, 8 তাৰিখে তোমালোকৰ পৰীক্ষাটো শেষ হ'ব। আৰু ইয়াত তোমালোকে চাব পাৰিছা যে কেইটাৰ পৰা মৰ্ণিং শ্বীটত তোমালোকে চাব পাৰিছা যেন 9টাৰ পৰা 12টালৈকে এক্সাম হ'ব। 9টাৰ পৰা 12টালৈকে MIL চোৱা ফাৰ্ষ্টত আছে MIL যিটো নেকি আছামিজ ছাবজেক্ট হয়, সেই আছামিজ ছাবজেক্টটো MIL। তাৰপিছত আছে 5 তাৰিখে জেনেৰেল ছায়েন্স, তাৰপিছত আছে 6 তাৰিখে জেনেৰেল মেথামেটিক্স, তাৰপিছত আছে ইংলিছ, তাৰপিছত আছে 8 তাৰিখে ছ'চিয়েল ছায়েন্স। গতিকে ইয়াত শ্বেডিউলটো দিয়া হৈছে, তোমালোকে ইয়াত স্ক্ৰীনশ্বট মাৰি তোমালোকে ৰাখিব পাৰা তোমালোকৰ মোবাইলত।